ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল 3D এডভাইচলৈ গ্ৰেড 3 পৰীক্ষাত অহা মেথছৰ কেইটামান প্ৰয়োজনীয় কুৱেশ্যন এই ভিডিঅ'টোত আপোনালোকৰ লগত সমাধান কৰিব বিচাৰিছোঁ সো দেৰি নকৰি মই মোৰ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ এই কুৱেশ্যনটো আহিছিল এটা চকা 1000 পাক ঘূৰালে 22 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে চকাটোৰ ব্যাসাৰ্ধ কিমান যেতিয়া এনে ধৰণৰ কুৱেশ্যন সমাধান কৰিবলৈ আহে সদায় এটা আমি ফৰ্মুলা মনত ৰাখিব লাগে ফৰ্মুলাটো হৈছে ঘূৰ্ণন is equal to দূৰত্ব divided by চকাটোৰ পৰিধি বা বৃত্তটোৰ পৰিধি এটা ঘূৰ্ণন কিমান 1000 পাক গতিকে ঘূৰ্ণন 1000 হ'ব is equal to দূৰত্ব কিমান 22 কিলোমিটাৰ 22 এই কিলোমিটাৰক আমি মিটাৰলৈ নিব লাগিব লগত 1000 পূৰণ কৰিলো divided by পৰিধিৰ ফৰ্মুলাটো কি হয় twice pi r 2 pi ৰ মানটো কিমান 7 ভাগৰ 22 r উলিয়াব লাগে এতিয়া চাব এইটো আছে লেফট সাইডে এইটো আছে ৰাইট সাইডে 1000 টো কথা কৈছো ওপৰত আছে গতিকে আমি ডাইৰেক্ট 1000 টো আৰু এই 1000 টো কাটিব পাৰো এই 22 টোৱে কাটিব পাৰো আৰু এই 7 টো ওপৰলৈ যাব implies 1 is equal to কিমান হ'ব ওপৰত থাকিল 7 তলত থাকিল twice r ইয়াৰ পৰা আমি twice r is equal to 7 implies r is equal to 7 by 2 is equal to 3.5 এইটো হ'ব ৰাইট আনসাৰ নেক্সট এই কোৱেশ্যনটো আহিছিল এডাল ৰেখাত ৰানু বাওঁফালৰ পৰা 7 নম্বৰ স্থানত আছে হৰি সোঁফালৰ পৰা 12 নম্বৰ স্থানত আছে যদি দুইজনে পৰস্পৰ স্থান সলনি কৰি লয় তেন্তে ৰানু বাওঁফালৰ পৰা 22 নম্বৰ স্থানত পৰে ৰেখাডালত মুঠ কিমান ছাত্ৰ ছাত্ৰী আছে উলিয়াব লাগে প্ৰয়োজনীয় কোৱেশ্যন এনে ধৰণৰ কোৱেশ্যন পৰীক্ষাত বাৰে বাৰে আহে এডাল ৰেখাত ৰানু বাওঁফালৰ পৰা 7 নম্বৰ স্থানত আছে আমি ৰেখাডাল অংকন কৰিম এটো বাওঁফাল লেফট সাইড এটো ৰাইট সাইড আৰু ৰানুক বাওঁফালৰ পৰা এটো ফালৰ পৰা ৰানুক কেই নম্বৰ স্থানত আছে 7 নম্বৰ স্থানত আছে 7 নম্বৰ স্থানত ৰানু আছে ঠিক আছে আৰু এই সোঁফালৰ পৰা হৰি কেই নম্বৰ স্থানত আছে হৰি 12 নম্বৰ স্থানত আছে অৰ্থাৎ হৰিৰ আগত কিমানজন ছাত্ৰ ছাত্ৰী আছে 1 পৰা 11 জন ছাত্ৰ ছাত্ৰী আছে এইখিনিৰ পৰা এখিলৈকে কিমানজন আছে 11 জন ছাত্ৰ ছাত্ৰী আছে এতিয়া চাব এতিয়া আউলোকৰ যদি ৰানু আৰু হৰিৰ যদি স্থানটো পৰস্পৰ সলনি কৰে তেতিয়া হলে এই বাওঁফালৰ পৰা ৰানুৰ স্থানটো কিমান হয় 22 নম্বৰ হয় ৰানুৰ স্থানটো কিমান হয় 22 নম্বৰ হয় এটো কাৰ স্থান ৰানুৰ স্থান যদি সলনি কৰে গতিকে ইয়াৰ আগত কিমানজন থাকিব 22 নম্বৰ স্থানত পৰিলে 1 পৰা 22 লৈকে 21 জন থাকিব ঠিক আছে এইফালে কিমানজন আছে 11 জন আছে এই 11 জন 21 জন টোটাল কিমান 32 জন প্লাস ৰানু যত আছে হেতু এটা স্থান হ'ব গতিকে ৰানু 1 হিচাপে ধৰিম ইজ ইকুৱেল টু কিমান হ'ব 33 জন ছাত্ৰ ছাত্ৰী আছে ৰেখাডালত আশা কৰো আপোনালোকে ধুনিয়াকৈ বুজি পাইছে এনে ধৰণৰ কোৱেশ্যনত আপোনালোকে গুৰুত্ব দিব আগন্তুক হেলথৰ পৰীক্ষাটো এনে ধৰণৰ কোৱেশ্যন আহিব পাৰে ৰিপিট হ'ব পাৰে গতিকে অতি মনোযোগেৰে কোৱেশ্যনটো চাব নেক্সট এই কোৱেশ্যনটো আহিছিল এটা প্ৰয়োজনীয় কোৱেশ্যন আহিছিল অতি সহজ কোৱেশ্যন যদি x by y is equal to 2/3 হয় তেন্তে এই ৰাশিটোৰ মান কিমান হ'ব উলিয়াব লাগে এনে ধৰণৰ কোৱেশ্যন মই মোৰ চেনেলত সমাধান কৰাইছো অতি সহজ হয় কি কৰিব x ৰ মানটো আপোনালোকে ওপৰৰ মানটো ল'ব 2 ল'ব y ৰ মানটো 3 ল'ব আৰু ইয়াৰ মান কেইটা এই সমীকৰণটোত বহাই দিয়ক কেনেকৈ কৰিব অতি সহজ হয় 3 into 2 3 দুগুণ 6 প্লাস ডাইৰেক্ট কৰিছো 5 into y ৰ মানটো কিমান হয় 3 গতিকে 5 3 গুণ 15 ডিভাইডেড বাই 6 minus 5 3 গুণ 15 প্লাস তেনেকৈ x y ৰ মানটো এইটোটো বহাই দিয়ক 6 দুগুণে 12 যোগ 4 3 গুণে 12 ডিভাইডেড বাই 6 দুগুণে 12 মাইনাস y মানটো কিমান হয় 3 বহাই দিলু ইজ ইকুৱেল টু কিমান হ'ব এফালে হ'ব -9 15 6 21 প্লাস কিমান হ'ব 9 12 12 24 এতিয়া চাব আমি ইয়াৰ লসাগু লম 9 হ'ব লসাগু -9 এ 9 হৰণ কৰিলে -1 বাৰ যাব এই -1 টো -21 হ'ব এই কথাটো মনত ৰাখিব এই কথাটো আপোনালোকে মনত ৰাখিব প্লাস 24 হ'ব
ইজ ইকুৱেল টু কিমান হ'ব 3 ডিভাইডেড বাই 9 3য়ে 9 কৰিলোঁ 3 বাৰ গ'ল ইজ ইকুৱেল টু 1/3 হ'ব আৰু এইটো হ'ব ৰাইট আনচাৰ আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ দ্বাৰা কিছু কথা জানিব পাৰিলে অতি প্ৰয়োজনীয় কুৱেশ্যন ভাল কুৱেশ্যন এইখিনি এনে ধৰণৰ কুৱেশ্যন আপোনালোকে আগন্তুক পৰীক্ষাত দেখা পাব DHSৰ পৰীক্ষাত দেখা পাব যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি কোনো নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ